চৰকাৰে আপোনালোকক এতিয়ালৈ শিল্পী পেঞ্চন আগবঢ়ালেনে? কি ক'ব? শিল্পী পেঞ্চন আগবঢ়ালে বুলি কৈছে, কিন্তু বৰ্তমানলৈকে মই এটকাও পোৱা নাই। মই প্ৰথম কিস্তিত আছিলে মোৰ পাত্তাই লগত যেতিয়া এখন মিটিং হয়, হাজাৰ হাজাৰ মানুহ থাকিব পাৰে, আমাক এখন ফাংচন কৰিবলৈ হাজাৰ মানুহ গোট খাবলৈ কিয় দিব নোৱাৰে? নমস্কাৰ, মই হিতেন হাজৰিকাই স্বাগতম জনাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকালৈ। আজি মই বিশেষ এজন শিল্পীৰ ঘৰত উপস্থিত আছোঁ, যাক আমি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ বিপুল চেতিয়া ফুকন। স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। আপোনাৰ জন্ম ক'ত আৰু কেতিয়া? গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰাইচুঙলা গাঁৱত মোৰ 55ত। আপোনাৰ প্ৰথমটো কেছেট কোনটো বুলি ক'ব আপুনি? মই প্ৰথম কিস্তিত আছিলে মোৰ পাত্তাই। পাতকাই এলবামৰ প্ৰথমটো গান যদি কলিটো শুনিব বিচাৰোঁ আমি তেতিয়া গাঁও পাৰিম এটি তুলিবা মোজান দেখা ঐ নাদৰ পানী টুপি জোকাৰি ঐ তুলিবা লাই। এতিয়া গাওঁ বুলি গোৱা নাই, এনেও কথাখিনিয়ে কৈছোঁ। গোলাঘাটৰ সৈতে প্ৰথমজন সংগীত শিল্পী আপুনি, আৰু আপোনাৰ যথেষ্ট বয়সো হৈছে। আপোনাৰ সেই হিচাপে বৰ্তমান চৰকাৰে আপোনালোকক এতিয়ালৈ শিল্পী পেঞ্চন আগবঢ়ালেনে? শিল্পী পেঞ্চন আগবঢ়ালে বুলি কৈছে, কিন্তু বৰ্তমানলৈকে মই এটকাও পোৱা নাই। এটাই দুখ লাগে, মই অসমত মই কেছেট উলিয়াইছোঁ বিহু আৰু টোকাৰী গীতৰ দেই, কিন্তু মোক দিব লাগিছিলে। কি কাৰণত দিয়া নাই সেইটো মই একো নাজানো, কিন্তু মই এতিয়া একোডাল নাই, এবিঘাও মাটি নাই, আধি কৰি পেলাই কেইটামান পাওঁ, তেনেকৈ খাই আছোঁ। কষ্ট, সেইটো খুবেই দুখ লগা বিষয় বুলি ক'ব লাগিব, যিহেতু এই সময়ত যদি এজন শিল্পী বুলি কোৱা হয় বা আৰ্টিষ্ট বুলি কোৱা হয়, তেখেতৰ হয়তো দেখিব আপুনি তেখেতৰ এখন ভাল গাড়ী আৰু ভাল এটা ঘৰ, কিন্তু সেইফালৰ পৰা যদি চাবলৈ যাওঁ বিপুল চেতিয়া ফুকন বিপৰীতত আছে বুলি ক'ব লাগিব। তেওঁ বিপুল চেতিয়া ফুকনৰ বৰ্তমান তেখেতে কি কৰি আছে? বৰ্তমান আপুনি কি কৰি আছে? একো নাই, একোৱেই নাই। আৰু শুনিছোঁ লকডাউনৰ কাৰণে আপোনাৰ যিখন বিহু ফাংচন বা যিখন আপোনাৰ প্ৰগ্ৰেম আছিলে সেইখিনিও লকডাউনৰ কাৰণে কেঞ্চেল হ'ল। কি ক'ব? সেইটো মই চৰকাৰক দুখ দিছোঁ। মোৰ 3টা পেণ্ডেল আছিলে দেই, এতিয়া আকৌ দি দিলে কৰোণা। এই জহত দিন কেলৈ দিলে? আকৌ কেলৈ আহিলে? চৰকাৰে কেলৈ দিলে? চৰকাৰে কি ভাবিছে? তেওঁলোকৰ যে মিটিং হ'লে মানে হাজাৰ হাজাৰ মানুহ গোট খাব পাৰে, আমাৰ এখন ফাংচনত 10,000 বা 15,000 মানুহ কিয় গোট খাব নোৱাৰে? সেইখিনি সঁচা নাজানো ময়ো। বিপুল চেতিয়া ফুকনে সম্পূৰ্ণ প্ৰগ্ৰেম কৰাৰ পিছতো কোনো কমিটিয়ে পইচা দিয়া নাই বুলি শুনিছোঁ। কি ক'ব আপুনি? কিছুমান কমিটিয়ে নিদিয়ে, কিছুমানে দিয়ে, আৰু কিছুমান কমিটিক মই সুধোহে পইচা বেছিকৈ গোট খাইছে নেকি। যদি গোট খোৱা নাই মই এৰি থৈ গুচি আহোঁ। গোলাঘাটৰ বুলি গম পাইছিলোঁ, কথাটোৰ কিমান সঁচা আচলতে? হয়, মাতিলে গ'লোঁ। মোৰ এটা কথাতে খং উঠিলে, মোৰ লগত যিখিনি বাজনা বজাই থাকে ল'ৰাকেইটা, এই খান পছে একেলগে বজাই আছিলে দেই, এতিয়াও আছে মোৰ লগতে বাৰু। সিহঁতক তাৰমানে এনেকুৱা কৰিলে নহয়, মই ৰাতি 11টা বজাত উঠিছোঁ, এই 6টা বজাত নামিছোঁ। সিহঁতক নাম বুলি দিয়া নাই, সিহঁতৰ আকৌ লোকেল গায়ক উঠাইছে, উঠাই পেলাই ৰাখি থৈছে ল'ৰা। সিহঁতৰ ল'ৰাকেইটাতো ভোক থাকে, মই লগে লগে গৈ পেলাই গ'লে মানে এনেকুৱা হ'ল যে আপোনালোকক মাতি নিলে, আৰু ধৰক আপোনাৰ যিটো প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেমটো আপোনাক বহুত বেছি পলমকৈ দিয়া হ'ল, আৰু তাৰ সিমানখিনি কষ্ট কৰাৰ পিছতো আপোনাৰ যিখিনি প্ৰগ্ৰেমৰ পইচা আপুনি পাবলগীয়া পইচা সেইখিনিও নিদিলে। নিদিলে পইচা নিদিলে, 55,000 মান টকা নিদিলে। তাৰপিছত মোৰ লগত বজোৱা ল'ৰাগোটে লাষ্টে সিহঁতৰ পকেটৰ পৰা মোক পইচা দি পঠিয়াইছে। বিপুল চেতিয়া ফুকনৰ পৰা এটা পুৰণিকলীয়া বিহুগীত ৰাইজে শুনিব বিচাৰে, তেতিয়াহ'লে আপুনি কোনটো গীত শুনাব? ধন্যবাদ সহকাৰে মই ৰাইজলৈ শুনাবলৈ বিচাৰিছোঁ। মই এইটোত গাইছিলোঁ, 82 হয়, তাৰমানে 82 চনত। হয়। দিয়া ধুপুৰি লাগে খলকনি চেনী পুথিৰ উঠিছে উজান, তৰা মাই চেনী পুথিৰ উঠিছে উজান। এই গঙাটো পেটুৱা লালুৱা শিঙৰা কুচিয়া মুচিয়া পুঠি দৰিকণা মাছৰ ৰাণী ৰূপহী বাই, তৰা মাই মাছৰ ৰাণী ৰূপহী বাই। দেহি গুৱাহাটীৰ মাজতে গেলাখাল ডুঙতে বিচাৰিলে মাগুৰ মাছ,
পাই ডাঙৰ মাই বিচাৰিলে মাগু। আৰু এটা ডাঙৰ প্ৰশ্ন, যিহেতু আপোনাৰ গান বহু শিল্পীয়ে গাইছে, কিন্তু অথচ আপোনাৰ নাম লোৱা নাই, কি ক'ব আপুনি? নাম লোৱা নাই, নাম নোলোৱাৰ কাৰণে মই ধন্যবাদে দিছোঁ। কাৰণ নাম নল'লে মানে আমাৰ কি সৃষ্টি কৰিব নোৱাৰিম। নাম ল'লেহে আকৌ লিখিবলৈ আমাৰ সাহস এটা আহিব। কিন্তু নাম লোৱা নাইতো বলেতো ল'ব নোৱাৰি। এতিয়া মোক দিছিলে মানস ৰবীন এটা, এই গান দিছিলে, এই মই নাম লওঁ, কিন্তু জুবিনে আকৌ মোৰ নাম লয় দেই, বেচেৰাহি অকৃতজ্ঞ নহয়। হয়, সেইটো কথা মই আগতো শুনিছোঁ। আগৰকেইটা ইণ্টাৰভিউ যেতিয়া চাইছিলোঁ শুনিছিলোঁ যে জুবিন দাই আপোনাৰ গান গাইছে কিন্তু আপোনাৰ নাম লয়। আৰু শুনিছিলোঁ যে জুবিন দাই আপোনাক গুৰু বুলিও কয়। জুবিনে গুৰু বুলি কয় দেই ষ্টেজত ধুনীয়াকৈ। তাক মই বহুত ভাল পাওঁ, বহুত খোলা দিলৰ ল'ৰাটো। একচুৱেলি জুবিন লাচিত বংশৰ কিমান দেই। আপোনাৰ এটা খুবেই জনপ্ৰিয় গীত আছিলে, টিপ টপ দেখিলে আহোঁ বুলি নক'বা। যদি গানটো অলপ এই মুহূৰ্তত শুনিব বিচাৰিছোঁ। সেই গানটো মই লিখিছিলোঁ বহুত বছৰ আগতে, যেতিয়া নেকি আমাৰ ঘৰত পানী পৰে, হয়, তেতিয়াই লিখিছিলোঁ। লিখাৰ পিছত ল'লে কিছু লোকে, কিন্তু মোৰ নাম নল'লে। মই এতিয়া কাৰো নাম নকওঁ, নিজে গম পাওঁ। টিপ টপ দেখিলে আহোঁ বুলি নক'বা মাজনী, টিপ টপ দেখিলে আহোঁ বুলি নক'বা সোণজনী। সোণজনী ঐ মোৰেনো পানী পৰা ঘৰ, ঐ হাতত চুৰিয়া লৈ পানীটো কি থাকোঁতে সোণজনী, হাতত চুৰিয়া লৈ পানীটো কি থাকোঁতে সোণজনী। সোণজনী ঐ হ'বনো পানী লগা হাজৰ। আপুনি কৈছে যে ৰাইজলৈ কিবা অনুৰোধ আছে বুলি আপোনাৰ? অনুৰোধ এটাই, হয়, আমি ৰাইজক মই আহক বুলি কোৱা নাই, আহ আজি বান্ধো আলি ন সমাজৰ চিকুণ মাটি, হাজাৰ বাধাৰ পাহাৰ ভাঙি আহৈ, কেঁচা ঘামৰ নৈ বোৱাই আহৈ, পিছ হুহুকি থাকিলে আখৈ পাব সতোৰে, খাপ পিটি আছে দানৱ যত আমাৰ এই সমাজৰ মাজত। ৰাইজে বুজি পাব, ৰাইজক নকওঁ ক'ত ভোটটো দিব লাগে, ৰাইজে নিজে জানে কোন চৰকাৰে কি দিছে। আমাৰ ৰাইজ এতিয়া বহুত কনচিয়াছ হৈ গ'ল, জানে ক'ত কি দিব লাগিব। গতিকে ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে অসম মাতৃক জীয়াই ৰাখিব লাগে দেই। হয়, নিশ্চয়কৈ ধন্যবাদ। আৰু এতিয়া কি গান শুনাব? মই সদায় আমাৰ যিটো জাতীয় কৃষ্টিৰ এটা হেৰি, সেইটো মই কেতিয়াও নিদিওঁ। নিদিওঁ তাৰমানে নতুন হেৰিলৈ মই কেতিয়াও নাযাওঁ। এটা পুৰণা এটা শুনাবলৈ বিচাৰিছোঁ। ঐ শুনতি শুনাই ঐ হাতী হেৰুৱালো, শুনতি শুনাই ঐ লিহিৰি বনতে, শুনতি শুনাই ঐ ঘোঁৰা হেৰুৱালো, হেৰণত কিৰজি ফুল শুৱলা মণিপুৰ, শুনতি শুনাই ঐ তামাচা তোৰাই যাওঁ চিত, ঐ শুনতি শুনাই ঐ সিদিনা দিনাখন, শুনতি শুনাই ঐ গৈছিলোঁ গাঁৱলৈ, শুনতি শুনাই ঐ তোমাৰে ঘৰলৈ বহিবলৈ দিছিলা পীৰা, শুনতি শুনাই লগতে দিছিলা দুৱাই ভজা চিৰা। ধন্যবাদ। আমাৰ যিহেতু নতুন ইউটিউব চেনেল, কি ক'ব? ধন্যবাদ। ৰাইজলৈ মোৰ এটাই অনুৰোধ, আমাৰ এতিয়া এই ইউটিউব চেনেলৰ হিতেন হাজৰিকা দেৱৰ যিটো নতুন হেৰি খুলিছে, ৰাইজে আঁকোৱালি ল'লে ভাল পাম। কাৰণ এনেকৈ চেনেলবিলাক জীয়াই থাকিব লাগিব। চেনেল জীয়াই থাকিলে আমি শিল্পী জীয়াই থাকিম দেই। সেইটোৱে হেৰি, ৰাইজে পাহৰি নাযাব। ৰাইজক মানে চাবলৈ মোৰ ফালৰ মানে কাটোৰ অনুৰোধ কৰিছোঁ। আৰু ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে। মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ ঘৰলৈ আহি পেলাই, আমাৰ ঘৰলৈ আহি পেলাই যে মোৰ পৰা কিছুমান বস্তু, আমাৰ পৰম্পৰা কিছুমান যে লোৱা হৈছে,